লাগিছে গা পুৰা বিহু আৰু বিহুত আছে Hey guys, welcome back to my YouTube channel Paris Vlogৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া টাইম হৈছে 11:45 মান বাজিছে আৰু এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি এইটো ব্লগ মই নলবাৰী ঘৰৰ পৰা কৰি আহিছোঁ কালি ইভিনিং মানত আহি পাইছোঁহি ঘৰ আৰু আপোনালোকে দেখিছে ইয়া চাওক মই পুৰা একদম চাদৰ মেখেলা পিন্ধি মেলি ৰেডি যেহেতু আজি বিহু হয় আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিলে ৰঙালীৰ দৰে ৰঙীন হৈ পৰক আপোনালোকৰ সকলোৰে জীৱন আৰু আগন্তুক সময়বোৰ আহিবলগীয়া সময়সমূহ যেন সকলোৰে সুখময় আনন্দ হয় চ' তাৰেই কামনা কৰিছোঁ আৰু এতিয়া এই অলপ সময়ৰ পাছত গোসাঁই আহিব মানে কেনেকৈ কি হয় মই আপোনালোকক ভিডিঅ'ৰ যোগেদি সকলোখিনি নিয়ম যিমান পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু বাকী ঘৰৰ সকলোবিলাক মানুহ বিজি হৈ আছে বেলেগ কামত চবে তেতিয়াহ'লে আৰু কোনে কি কৰি আছে ঘৰৰ সকলোবিলাক মানুহ কোনে কি কৰি আছে সেয়াও দেখাম আপোনালোকক তেতিয়াহ'লে এতিয়া মই বাহিৰত যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু মিতু ইমান দেৰিলৈকে শুইছে নহয় আজি অলপ সময়ৰ আগত শুই উঠি পেলানি গা পা ধুই পেলানি ফ্ৰেছ হৈ এয়া আহিছে এতিয়া কেতিয়া উঠিলো মই ৰাতিপুৱাই উঠিছো তো ৰাতিপুৱা উঠিছা অলপ আগত শুই উঠিছা 5টাত উঠিছো মই সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো সকলোৱে ভালে থাকক আমাৰ দুজনৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত সেৱা ভৰা ওলগ জনাইছোঁ আৰু অলপ সময়ৰ পাছত গোসাঁই আহি পাবহি চ' তাৰ কাৰণে কি যা যোগাৰ কৰিব লাগে সেয়া সকলোখিনি কৰি ৰখা হৈছে আৰু এয়া দেখিছেনে এয়া চোতালত এনেকৈ পিয়া দুখন আছে তাৰপিছত পিয়া দুখনৰ পৰা গামোচা ৰখা হৈছে আৰু এয়া এইফালে এয়া চাকি এনেকৈ ৰখা হৈছে আৰু কি নিয়মসমূহ আছে সেয়া সকলোখিনি দেখাম আপোনালোকক এয়া এইফালে মায়ে এইবিলাক কিবাকিবি কৰি আছে গোসাঁই আহিবৰ কাৰণে চ' অলপ সময়ৰ পাছত গোসাঁই আহি পাবহি আৰু এয়া এইফালে বৌয়ে ইয়াৰ গোটেইখিনি যা যোগাৰ কৰি ৰখা হৈছে আৰু এয়া এতিয়া শৰাইও আগবঢ়াইছে এয়া শৰাইখন এনেকৈ দিছে কলপাতৰ ওপৰত আৰু এনেকৈ ঢাকি দিছে চ' ফাইনেলি আহি পালেহি গোসাঁই আপোনালোকক মই দেখাইছোঁ কেনেকৈ কি কৰা হয় এয়া হ'ল মোৰ শাহুমা তেওঁ এতিয়া কিবা ক'ব আপোনালোকক হেপী ৰঙালী বিহু এয়া হ'ল অসমীয়া বাঁহ গোসাঁই উৎসৱ গাঁৱৰ সকলোৱে মন্দিৰ থাকে মন্দিৰৰ পৰা এই বাঁহ গোসাঁই উলিয়াই ৰাইজে লগ লাগি ঘৰে ঘৰে এনেকৈ ফুৰে শৰাই আগবঢ়ায় প্ৰত্যেকে তেনেকুৱা উৎসৱ আৰু এইটো বাঁহ গোসাঁই উৎসৱ বুলি কয় এয়া হ'ল মোৰ বৌ হেপী ৰঙালী বিহু গোসাঁই আহিলে গোসাঁই আহি গ'ল আৰু এতিয়া আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰত আহিছোঁ
প্ৰসাদ খাবলৈ, বিহু প্ৰসাদ। চ' এতিয়া এইখিনি খাই লওঁ। আছোঁ পদূলিৰ মূৰত আৰু এতিয়া টাইম হৈছে 3:30মান বাজিছে আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। ইমান বেছি গৰম পৰিছে নহয় আৰু কালি ৰাতিলৈকেতো ধাৰাসাৰ বৰষুণ, বিজুলীও মাৰিছিলে, বতাহ বহুত মানে পুৰা বৰষুণ ঢালিছিলে। কিন্তু আজি ভাগ্য ভাল যে আজি মানে বিহুৰ দিনটো এটলিষ্ট মানে বৰষুণ দিয়া নাই আৰু বতৰটো ভাল কৰিলে, কিন্তু বহুত বেছি গৰম হৈছে। আৰু এতিয়া আজিৰ দিনত গোহাঁই 3 যোৰা আহিলে আৰু বাকী সৰু সৰু টিকলা টিকলা হুঁচৰি ইভিনিং মানত আহিব চাগে। যদি আহে তেতিয়াতো দেখা পাবই আপোনালোকক। এতিয়া আহিছোঁ মই কিটচেনলৈ আৰু এতিয়া কোনোবাই বনাই আছে। কি বনাইছে সেইটো এতিয়া নকওঁ, আপোনালোকক দেখাম তেতিয়া গম পাব। আৰু কোনে বনাই আছে সেইটো আপোনালোকক এতিয়া দেখাম। এই কি বনাই আছা তুমি? মাংস বনাইছোঁ। টেষ্টি টেষ্টি। বা তামাম কালাৰ হৈছে দেই, মজা কালাৰ হৈছে। বহুত ধুনীয়া বনাই তেওঁ, মোতকৈ ভাল বনাই বুলিয়ে ক'ব পাৰি। মানে ভাল বনাই বুলি ক'ব পাৰি নহয়, ভাল বনাওঁ আকৌ। তুমি শিকাই দিবাচোন কেনেকৈ কি কি কৰা মানে নিয়মবিলাক। মানে চবেই বনোৱা প্ৰচেচিংবিলাক বেলেগ বেলেগ হয় ন, ত' তুমি মোক শিকাই দিবা কেনেকৈ কি কি কৰে। আৰু একদম কাণত দিছে নাই ফুল চুল লৈ আজি পূৰা বিহু লাগিছে, গা পুৰা বিহু। আৰু বিহুত আছে মানে এইবাৰ তুমি আজি ৰাতিপুৱা নাচা ষ্টাৰ্ট হ'ব। আজি ৰাতিপুৱা নাচা ষ্টাৰ্ট হৈ যাব যদি। ত' এয়া মাংস প্ৰায় হৈছে আৰু বাকী বৌয়ে কিবা কিবি বনাইছে। বাকী এতিয়া আকৌ খাবহে লাগে। ত' খোৱাৰ টাইমত আপোনালোকক আকৌ পাইছোঁ। এয়া এতিয়া ভাত খাবলৈ লৈছোঁ আৰু আজি খানাত আছে এয়া ভেন্দি ভাজি, পাপৰ, নেমু আৰু আছে জিকা বিলাহীৰ লগত মাছ আৰু এইফালে মাংস। চ' খাই লওঁ। ভাত খাই মেলি আজৰি হ'লোঁ আৰু এয়া এতিয়া আবেলিৰ সময়ত অকণমানি কেইটাই হুঁচৰি মাৰিবলৈ আহিছে, তাকে আপোনালোকক অকণমান দেখাই দিওঁ। বহুত ধুনীয়াকৈ সাজি কাচি আহিছে দেই ইহঁতে, পূৰা একদম পূৰা ড্ৰেছ লগাই। এতিয়া অকণমানি ঢুলীয়া
চাওঁ এইফালে মুখ কৰি দিয়ে দে চা ধুনীয়াকৈ চা দে দে ৰাগিনী নাচাকিয়া মোবাইলত দেখি দে ধুনীয়াকৈ ভালকৈ উঠাও ফটো বজাই দিয়া অঁ বঢ়িয়া আৰু বজোৱা আকৌ বজাই দিয়া ভালকৈ বজাই দিয়া